हाग्रामा महिलारिनि आथिखालनि थासारिया हाथाय आरो आसुगर गैयै सिंह बोराय बायदि जाबाय। जे हाग्रामा महिलारि तेखेते माने दाঁত নোহোৱা এটা মানে সিংহৰ দৰে নিশ্চয়কৈ হৈ আছে আজিৰ তাৰিখত দাঁত নখ নোহোৱা তেনেকৈ हाग्रामा महिलारिया गावनि आथिंनि सिङाव हा गोमानानै दं। তো তেখেতৰ মানে ভৰিৰ থুলোৱাৰ মাটিটো নোহোৱা হৈ গৈছে। क'क्राझार लोकसभा बियाबनि एमपि जयन्त बसुमतारिनि गोख्रों बाथ्रा। मैया बाक्सा जिल्लानि सावदुवार बिथायाव इउपिपिएल दलनि फोरोंथाय होनाय हाबाफारियाव बाहागो लानानै एमपि जयन्त बसुमतारिया बेफोरबायदि गोबां बेरफुसार बिबुंथि होयो। आरोबाव बिथां जयन्त बसुमतारिया गोख्रों बाथ्राजों सोंखारिबावदों एरै हाग्रामा महिलारिया बिटिसिखौ दखल खालामनो सिमां नुयोब्ला खामानि मावनांगोन। 17 बोसोराव गोजोन गैयै आबहावा लाबोदोंमोन बिथाङा। बिजेपि दोलोआ गावनि सिगांनि सोमावसारनायनि थाखाय हाग्रामानि हेंथायै जुजियाखैमोन। बिजेपि दोलोआ हारसिङैनो बिसायख'थि गेलेगोन मानोना बियो गोहोआव गैयाब्ला राजखान्थि खालामनायाव जेबो मुलाम्फा जाया। जों बिटिआर बिसायख'थिनि थाखाय मोनब्रैसि बियाबाव साखाफारा जागासिनो। मख'नो गोनांदि बिटिआर बिसायख'थियाव खुंथाय गोहोआव थानाय दोलो इउपिपिएलआ जोबोद आवगायनानै दंखायो होनना बुंथियो। बेराफारसेजों बे हाबाफारियावनो बाहागो लानानै इउपिपिएल दोलोनि नेहाथारि समनाथ नार्जारिया बुङोदि बे हाबाफारिखौ मोनफ्रोमबो जिल्लायाव मावफुंनाय जागोन जाहाथे फोरोंथाय हाबाफारियावबो बाहागो लानानै दोलोनि गोहोखौ गोख्रों खालामनो हायो होनना बुंथियो। এটা অনুষ্ঠান আছিলে আমাৰ প্ৰাইমাৰী কমিটিৰ যিমানকেইটা লিডাৰ আছে তেখেতসকলক দলীয় কাম কাজটো আমি কেনেকৈ চলাই লৈ যাম আৰু পাৰ্টি হিচাপে যিটো আমি ৰেজিষ্টাৰ এটা পাৰ্টি হয় শাসক দল হয় সেই হিচাপে জনসাধাৰণৰ লগত আমাৰ সম্পৰ্কটো কেনেকুৱা হ'ব লাগে দলটো শক্তিশালী কৰাত কি এটা ৰোল আমি প্ৰাইমাৰী কমিটিৰ নেতাকৰ্মীসকলে ল'ব লাগে ইয়াৰ বিষয়ে এটা ট্ৰেইনিং সেশন আমি চলিছিলে আৰু সেইটো প্ৰত্যেকটো জিলা কমিটি আমাৰ সাব ডিভিজন হিচাপে জিলা কমিটি হয় বিটিআৰ অঞ্চলৰ আমাৰ 10টা জিলা আছে এই জিলা কমিটিৰ পৰা আমি প্ৰগ্ৰামটো কৰি আছোঁ আজি ইয়াৰ এটা অংশ হিচাপে আমি হালবাৰীত আজি ইয়াত কৰিছোঁ প্ৰত্যেকটো দলেই ৰাজনৈতিক দলৰ উদ্দেশ্যটো হ'ল যে শাসন কৰা আৰু শাসনত বহিব নোৱাৰিলে আপুনি ৰাজনীতি কৰি কোনো লাভ নাই আৰু আপুনি উত্থানো হ'ব নোৱাৰে ডেভেলপো হ'ব নোৱাৰে ৰাজনৈতিক পাৰ্টি হিচাপে এইকাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটাই উদ্দেশ্য যে সেই অঞ্চলটো নিজৰ দলৰ দ্বাৰা পৰিচালিত কৰাৰ এইকাৰণে এই বিষয়লৈ বিজেপিও হয়তো কৈছে আমিও সাজু হৈ আছোঁ যে এই অঞ্চলত শান্তি স্থাপন কৰিছোঁ এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত মানে হাতাম পুৰুষীয়া যিখিনি সম্পৰ্ক এইটো ঘূৰাই আনিছোঁ আমাৰ দল আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত আৰু এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত এতিয়া ঐক্য সংহতি আহি গ'ল আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিখিনি চৰকাৰ এই চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থাত লৈছে এইকাৰণে আমাৰো দৃঢ় বিশ্বাস যে আগন্তুক নিৰ্বাচনৰ এটা ভাল এটা ফলাফল আমি নিশ্চয় দেখাব পাৰিম এতিয়ালৈকে ক'ব পৰা নাই সময় আহিলে নিশ্চয়কৈ ক'ম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন তেখেতে এই অঞ্চলৰ উন্নতি বিকাশ বা এই অঞ্চলৰ নিজৰ হাতৰ শাসনভাৰ ল'বৰ কাৰণে যিখিনি আন্দোলন কৰিছিলে সংগ্ৰাম কৰিছিলে সংগ্ৰামী এটা নেতা হিচাপে বিজেপি দলে হয়তো ভাবিছে আমাৰ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংগ্ৰামী এজন এটা সময় সতীৰ্থও আছিলে তো সেই সতীৰ্থক মানে সন্মান জনাই যি কৈছে সেইটোত মানে কিবা এটা লেং মাৰিব কিবা কৰিছে নেকি তেনেকৈ নহয় মই তেখেতে যি কৈছে সেইটো সত্য কথা বুলি আমি ভাবি লৈছোঁ কাৰণ যোৱাবাৰো তেনেকৈ দিয়া নাছিলে কিন্তু ইউপিপিএল হিচাপে আমি প্ৰত্যেকটো সমষ্টিতেই আমাৰ ফালৰ পৰা আমি সাজু হৈ আছোঁ আৰু অহা ছেপ্টেম্বৰ মাহত যিখিনি নিৰ্বাচন হ'বলগীয়া আছে ইয়াত ভাল এটা ফলাফল আমি নিশ্চয়কৈ দেখাব পাৰিম শেহতীয়া অনুষ্ঠান কৈছে আৰু কৈছে যে পুনৰ তেওঁ শক্তিৰ ওপৰত আহি আছে পুনৰ দখল কৰিবলৈ তেওঁলোকে
হাগ্ৰামা মহিলাৰ যিখিনি আশা সেইটো পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। কিন্তু আশা কৰিলেতো নহ'ব, কাম কৰিব লাগিব, ৰাইজৰ মৰম জিনিব লাগিব। যোৱা 17টা বছৰত যেনেকৈ কাম কৰিলে, যাৰ কাৰণে ইয়াত অশান্তম এটা পৰিৱেশ, আৰু মই ক'ব খোজোঁ যে সদিচ্ছাৰ অভাৱ আছিলে ইয়াত শান্তি স্থাপন কৰাৰ কাৰণে। তা আজি প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দলৰ আমাৰ নেতাকৰ্মীসকলৰ সদিচ্ছা আমাৰ আছে, যাৰ কাৰণে আমি শান্তি স্থাপন কৰিব পাৰিছোঁ। এইকাৰণে এই কথাটো চবেই বুজি পায়। তো তেখেতে যিমানেই নকওক কিয়, আজি তেখেতৰ লেফ্ট ৰাইট যিমান আছিলে, আজি এইটো UPPLৰ আহি গ'ল বা কোনোবা দলত গ'ল। তো দেখা যায় যে হাগ্ৰামা মহিলাৰী তেখেতে মানে দাঁত নোহোৱা এটা মানে সিংহৰ দৰে নিশ্চয়কৈ হৈ আছে আজিৰ তাৰিখত, দাঁত নখ নোহোৱা তেনেকৈ। তো তেখেতৰ মানে ভৰিৰ থোলোৱাৰ মাটিটো নোহোৱা হৈ গৈছে। তেনে ক্ষেত্ৰত আমি যিখিনি শক্তিশালী ৰূপত আমি কাম কৰি আছোঁ, দলটো আমাৰ উন্নতি সাধন কৰি আছে। এই ক্ষেত্ৰত কোনোবা দলে ইয়াত কিবা এটা মানে প্ৰভাৱ পেলাব পাৰিব সেইটো আমি দেখা নাই। আজি আমাৰ ইয়াত মথনগুৰি ব্লক আৰু চালবাৰী ব্লক এই দুটা ব্লকৰ অন্তৰ্গত যি 20টা প্ৰাইমাৰী কমিটি আছে, এই 20টা প্ৰাইমাৰীৰ আমাৰ প্ৰাইমাৰী লেভেলৰ যিসকল লিডাৰ আছে, কৰ্মীসকল আছে, তেখেতসকলক লৈ পেলাই আমি এটা কৰ্মশালা পাতিছোঁ। আৰু এই কৰ্মশালা পাতাৰ মেইন উদ্দেশ্য এইটোৱে যে অনাগত যে 2025 চনৰ যি BTC ইলেকশ্যন যি নিৰ্বাচন, ইয়াত আমি কেনেকৈ অংশগ্ৰহণ কৰিব পাৰোঁ আৰু আমাৰ UPPL দলৰ স্থিতি বা আমাৰ সাংগঠনিক দিশত আমি কেনেকৈ মজবুত কৰিব পাৰোঁ, এই গোটেইকেইটা বিষয়টো লৈ পেলাই আজি আমি ইয়াত কৰ্মশালা পাতিছোঁ। এইটো তেখেতসকলৰ কথা, ইয়াত মই ইয়াৰ বিষয়ে বেছি ক'ব নোখোজোঁ, কিয়নো আমাৰ হাইকমাণ্ড আছে, আমাৰ BTR প্ৰধান তথা আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ যিসকল দলৰ শীৰ্ষ নেতৃত্বসকল আছে, তেখেতসকলে ইয়াৰ ওপৰত বিবেচনা কৰিব। কিন্তু আমিও UPPL হিচাপে 40টা সমষ্টিত আমাৰ যি 3200টা যি বুথ কমিটি আছে, 445টা যি প্ৰাইমাৰী কমিটি আছে, আমি মজবুত হিচাপে আমি কাম কৰি আছোঁ আৰু সাংগঠনিক দিশত আমি খুব মজবুত এতিয়া। সেইকাৰণে আমি আশাবাদী যে 2025 চনৰ যি BTC ইলেকশ্যন, ইয়াত আমি ভাল ফলাফল আনিব পাৰিম। আজি কিমানমান ইয়াত কৰ্মী হৈছিলে? প্ৰাইমাৰীৰ আমাৰ কৰ্মীসকল ইয়াত উপস্থিত আছিলে। ইয়াত আমাৰ কমচে কম 250+ আমাৰ সক্ৰিয় কৰ্মীসকল ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজিৰ যি কৰ্মশালা, এইটো আমি খুব ছাকচেছফুলি আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ।